কমপ্লিট বাকি টিকাটো ভালে আছে 50 কমপ্লিট কালি 51 খবৰ ভাল তুৰে মোৰে তি ধেমালি হেল্ল' গাইজ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল আৰু মই বৰ্তমান আছোঁ জ্যোতি চিত্ৰবন আৰু এয়া আমি জ্যোতি চিত্ৰবনৰ ভিতৰত আছোঁ বহুত সপোন আছিল এই জ্যোতি চিত্ৰবনলৈ অহাটো মোৰ বহুত এটা ডাঙৰ সপোন আছিল আৰু সেই সপোন আজি পূৰণ হ'ল আহিলোঁ জ্যোতি চিত্ৰবনৰ ভিতৰত আছোঁ আমি বল পাৰ্কত ব্লগটো এয়া দি দিম আৰু দে আৰু বা যি নেকি শ্বুটিং হ'বলৈ আৰু বহুত সময় বাকী আছে সেয়েহে আমি চিত্ৰবনৰ ভিতৰৰ চৰা ঘূৰিছোঁ অকণমান চাওঁ মানে ইমানে এটা ধুনীয়া পৰিৱেশ আৰু এখন সৰুকৈ এখন পাৰ্ক আছে অলপ বহুত পুৰণা পাৰ্ক হয় চাগে আৰু সেয়াই আৰু ফটো উঠি কি ধুনীয়া এইকণ জেগাটো মই এডোখৰতে ৰিল এটা বনাইহে এৰিম ধুনীয়া ন ডান্স কৰিব গ'লে দিয়া সেয়া ৰবি শৰ্মা দা গৈ আছে মই ব্লগ বনাব লওঁতে ষ্টাৰ্ট কৰোঁতে তেখেতে চাই মোলৈ হাঁহি গৈছে হাঁহি দিছে ইয়া মোক চাই হাঁহিছে মোৰ কাৰণে এইটো ডাঙৰ আৰু বহুত ডাঙৰ কথা তেখেতে মোক চাই হাঁহি দিছে মই ব্লগ ষ্টাৰ্ট কৰোঁতেই মানে একদম পুৰা মোবাইলটো লৈছা আৰু হাঁহিও দিছে না য়েছ খালোঁ আমি তেখেতক যেতিয়া প্ৰথম লগ ধৰিছোঁ তেখেত আহি পাওঁতে তেতিয়াও তেখেতে সুধিছে যে তোমালোকে কিবা খাই আহিছানে আৰু এতিয়া 1 ঘণ্টাৰ পিছত তেখেতে আকৌ সুধিছে তোমালোকে কিবা খালানে আৰু তেখেতৰ কাৰণে আজি জ্যোতি চিত্ৰবনৰ পাকঘৰত আমি ভাতো খালোঁ মাছেৰে ভাত খাইছোঁ আৰু বহুত ভাল লাগিলে আৰু আমি এতিয়া খালোঁনে নাই ৰবি শৰ্মা দাই সুধিলে আমি খালোঁ এয়া হ'ল পাৰস্মিতা কি লিখা নকওঁ বা আৰু মোৰ বা হয় আৰু মোতকৈ ডাঙৰ হয় পাৰস্মিতা বা আৰু সম্পূৰ্ণ টীম আমাৰ ইফালে আড্ডা মাৰি আছে মধুস্মিতা এই আৰু ন আমাক কেলে একাষৰীয়া কৰিলা ছাৰ ইফালে বহি আছে চক্ৰ পানী ছাৰ ইফালে বহি আছে এনেই জোকাইছো চাই থাকা শ্বুটিং ষ্টাৰ্ট হ'বলৈ আৰু বাকী আছে 1 ঘণ্টা অকণমান ভাগৰো লাগিছে আহিব অলপমান টাইম হ'ল ভাস্কৰ দুই ভাস্কৰ ভেৰি গুড শিকি থাকা এতিয়া আমি বহি আছোঁ আন্ধাৰ হৈ গ'ল লক্ষীনন্দন নমস্কাৰ টোপনি লাগিছে বিৰাট টোপনি লাগিছে একদম গধূলি হৈ গ'ল লাইট সোনকালে হ'ব লাগে আৰু কিয় আহিছোঁ সেইটো গম পাই থাকিব ভিডিঅ'টো চাই থাকক এনেকে থাকক সদায় আপুনি এনেকে থাকক বহুত সৰুতে জাজ কৰিব গৈছিলে তেতিয়া টিকলা আছিলোঁ ঠিক কৰিছিলোঁ এতিয়াও মনত পৰে জেৰিফা বাৰ লগত আছিলে বহুত দিনৰ বহুত বছৰ মানে একদম সৰু আছিলোঁ ইমান মান আছিলোঁ লগ পাই ভাল লাগিল আৰু কৰি থাকিবলৈ নিজকে ঠিক ঠাক ৰাখিবলৈ কাইলৈ 59 সোমাম মই কমপ্লিট বাকি টিকাটো ভালে আছে 50 কমপ্লিট কালি 51 খবৰ ভাল 51 ভালে আছে আমাক ভাল কাম দি যাওঁ আজিকালি ল'ৰা ছোৱালীখিনি অসমীয়া চিনেমা চাই খুব বেলেগ ধৰণৰ চিনেমা ভেৰি ডিফাৰেণ্ট পোষ্টাৰখনতে গম পাই যদি চইচ তোমালোকে মানা আইল টেল ইউ আমি আজিও এতিয়াও এখন চিনেমা কৰি মানে উই আৰ 5 years ahead 5 বছৰ আমি আগুৱাই আছোঁ 5 বছৰলৈকে এনেকুৱা চিনেমা দেখিব নোৱাৰোঁ এইটো কমপ্লিট লেভেলটোৱে বেলেগ কমাৰ্চিয়েল চিনেমা কিন্তু প্ৰীতি আছে একদম তোমাৰ নামটো কম মানে কামটো কম একশ্যন আছে কিন্তু চেণ্টিমেণ্ট বেছড ইমোশ্যন বেছড আৰু একশ্যন নাথাকিব মানে এনেকুৱা কেৰেক্টাৰ আছে প্ৰিয়ম পল্লৱী কৰিছে বেলেগ ধৰণৰ পাব আপোনালোকে ষ্টৰী টিপিকেল মানে হেৰি নিচিনা নহয় আৰু দুটামান ঘোচা মাৰিলে এটা মানুহ মৰিব চিনেমা
আৰু তাৰ প্ৰপাৰ এটা তৰিকা আছে। আপোনাৰ এইখন আমি ডিচেম্বৰ 16 তাৰিখে ৰিলিজ কৰিম। এইটো আপোনাৰ যদি ৰিচেণ্ট ৱেব ছিৰিজ আহিছিলে নহয় সেইটো চাইছিলোঁ, খুব ধুনীয়া লাগিছে। যিটো বিৰাট ধুনীয়া লাগিছে। ইলিগেলো বঢ়িয়া কাম আছে। হয়, ইলিগেল। মহে আছে। আৰু আমি এনেদৰে তেখেতৰ লগত অলপ টাইম কথা পাতিলোঁ, বহুত ভাল লাগিলে। তেখেতে বহুত ফ্ৰীকৈ আমাৰ লগত কথা পাতিলে, বহুতখিনি কথা ক'লে এণ্ড ভবাই নাছিলোঁ ইমান তেখেতৰ লগত যে এনেকৈ লগ পাই এনেদৰে ইমানখিনি কথা পাতিব পাৰিম। বহুত ভাল লাগিছে। আৰু এতিয়া তেখেতে আকৌ বাইট দি আছে, নিউজ চেনেলত বাইট দি আছে। আৰু এইফালে আছে চক্ৰপাণি ছাৰ, আমাৰ বাৰ্তালাপৰ সমূহ ছাত্ৰ ছাত্ৰী। সকলোৱে এনেই বহি থকাতকৈ ভাবিলোঁ অলপ গান গোৱা যাওক, সকলোৱে মিলি জুলি। এনেদৰে আমি অলপমান গানো গাইছোঁ। য়েছ। আৰু লাগিছে নুকি ৰাতি মোৰ সঁচাকে টোপনি নাহে। আয়ো দেখি চাওঁ চাওঁ খতম বৰবাদ। নাজানো তুমি আৰু এতিয়া আমি গৈ আছো ওপৰলে। হাই হাই। ফাইনেলি ইমান সময় ৱেইট কৰাৰ পিছত সেই মুহূৰ্তটো আহি পৰিছে। আৰু এতিয়া আমি চাহ খাম। চাহ খোৱাৰ পিছত আছে চক্ৰপাণি পৰাশৰ ছাৰৰ শ্বুট। তাৰপিছত আমাৰ হ'ব আৰু সৰুকৈ অকণমান হ'লেও ৰবি শৰ্মাৰ চিনেমাত ওলাবলৈ পোৱাটো বহুত ডাঙৰ কথা আৰু নিজকে বহুত সৌভাগ্যৱান বুলি ভাবিছোঁ মই। আৰু এয়া চক্ৰপাণি ছাৰৰ শ্বট লৈ আছে। তাৰপিছতে আমাৰ আৰু তো আমি যি কামত আহিছিলোঁ সেইটো কমপ্লিট হৈ গ'ল। এতিয়া আমি ঘৰমুৱা হৈ আছোঁ। চৰি, ৰুম যাম আমি এতিয়া। ঘৰমুৱা হৈ গৈছোঁ, কিন্তু ভাগৰুৱা একদম অনুভৱ হোৱা নাই। 8টা বাজিলে, কিন্তু বহুত বেছি ভাল লাগিলে। আপোনাৰ অগ্ৰস্তা কি ক'বা? খুব বেছি ভাল লাগিলে আৰু খুব ভাল এক্সপিৰিয়েঞ্চ এটা হ'ল। আৰু প্ৰথমবাৰৰ কাৰণে এখন ৰবিদাৰ খুব এখন ডাঙৰ মুভি এখনত আমি গোটেইখিনিয়ে আমি সৌভাগ্যৱান হৈছোঁ। আৰু বিশেষকৈ চক্ৰপাণি ছাৰক এটা খুব ধন্যবাদ দিব লাগিব, বহুত ডাঙৰ এটা ধন্যবাদ দিব লাগিব, কাৰণ তেওঁৰ কাৰণে আমি সুযোগটো পালোঁ আজি। গতিকে অশেষ ধন্যবাদ। আৰু সকলোৱে আমি গোটেইখিনিয়ে থাকিলোঁ, খুব ভাল লাগিলে। বিকি বৰুৱাৰ লগত আমি শ্বুটিংটো কৰিছোঁ। আৰু আমি বিদুৰ ভাই মেইন ডাইৰেক্টৰ সান্নিধ্যত আমি গোটেইখিনি কৰিলোঁ। সঁচাকৈ বহুত বেছি ভাল লাগিলে। এতিয়া গৈ আছোঁ আৰু বঢ়িয়া। আচলতে আমি বহুত লাকি আৰু বহুত মানে আধাৰ হৈ গৈছে। এণ্ড আমি এতিয়া গৈ আছোঁ ৰুমলৈ। তো ফাইনেলি মই এতিয়া ৰুম পালোহি, পিজি। আৰু বহুত বেছি ভাল লাগিলে। আমি নিজকে এতিয়া বহুত বেছি সৌভাগ্যৱান বুলি মানে ভাবোঁ। মই বিশেষকৈ মই কেতিয়াও ভবা নাছিলোঁ যে ৰবি শৰ্মা ইমান এজন মানে কি ক'ম, বিশিষ্ট এজন অভিনেতা, অসমৰ নহয়, তেখেত গোটেই বিশ্বতে পৰিচিত বুলি ক'ব লাগিব। তেখেতক চবেই চিনি পায়, বহুত অনুৰাগী আছে, তেখেতৰ অনুৰাগী ময়ো আছিলোঁ। আৰু তেখেতৰ মুভিতে যি নহওক, সৰুকৈ অলপ হ'লেও তেখেতক লগ পালোঁ, তেখেতৰ লগত বহুত কথা পাতিলোঁ। ইমান ভাল, ইমান মটিভেট কৰিলে তেখেতে, আমাক বহুতখিনি কথা ক'লে। আৰু
আৰু বিশেষকৈ বিকি বৰুৱা আমি তেখেতৰ লগতে একচুৱেলি আমাৰ আছিলে যিকত আছিলে তেখেতৰ লগতে আছিলে তেখেতো বহুত বেছি ভাল আৰু বহুত বেছি ভাল লাগিলে আৰু বিশেষকৈ ডাইৰেক্টৰ বিদুৰ ভাই ডাইৰেক্টৰ যিজন আৰু তেখেতক মানে কি ক'ম আৰু ইমানে বেছি মানে ভাল লাগিল সঁচাকৈ মানে একো বুজাব নোৱাৰোঁ বহুত বেছি ভাল লাগিলে আৰু ভিডিঅ'টো যদি চাই ভাল লাগিলে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব লগতে কাষতে থকা বেল আইকনটোত ক্লিক কৰি দিব ইয়াতকৈ আৰু বহুত বেছি ভাল ভিডিঅ' চাই থাকিবলৈ ধন্যবাদ